তো গাইজ এইটো হৈছে একদম ৰাতিপুৱা 3:50 বাজিছে মাত্ৰ। তো এইটো হৈছে চন্দ্ৰ এতিয়ালৈকে মাৰে যোৱা নাই, ডুব যোৱা নাই। বহুত ধুনীয়া দৃশ্য এইটো একদম। এইটো য'ত মই থিয় দিছোঁ একচুৱেলি আমাৰ ঘৰৰ সন্মুখতে হয় এইটো হৈছে আপোনাৰ একদম তাতে বাঁহতল আছে, বাঁহতলৰ অলপ ওপৰত চন্দ্ৰটো আজি চাগে পূৰ্ণিমা নহয়, কিন্তু দেখাত খুব ধুনীয়া লাগি আছে, কিন্তু মোবাইলত স্পষ্টকৈ অহা নাই। মই অলপ জুম কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পৰা কি ধুনীয়া ভিউ দেখা গৈ আছে, বহুত ভাল লাগিছে একদম। আজি পূৰ্ণিমা নহয় চাগে, কিন্তু দেখাত লাগিছে পূৰ্ণিমা। মেবি হ'ব পাৰে পূৰ্ণিমা, অহাকালি হ'ব পাৰে। কিন্তু যোনটো একদম পূৰা ফুল মন সম্পূৰ্ণ যোনটো দেখা গৈছে, মোৰ মোবাইলত ভালকৈ কেমেৰাত অহা নাই। এতিয়া ৰাতি 3:55 বাজিছে। মই অলপ জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক যে ৰাতিপুৱা যোনটো কেনেকুৱা দেখা যায় আৰু কিমান আকাশখন কিমান ফৰকাল হৈ আছে। আকাশখন বহুত ফৰকাল, দেখাত বহুত ধুনীয়া লাগি আছে, কিন্তু মোবাইলত ইমান ভালকৈ দেখুৱাব পৰা নাই। এতিয়া ৰাতি হৈছে 3:56 বাজিছে। কি ধুনীয়া লাগে, কি ভাল লাগে, মজাই বেলেগ। আপোনালোকে একবাৰ চাবচোন, একদম ৰাতিপুৱা উঠিব 3:30 ৰাতিপুৱা উঠি চাব যোনটো কেনেকুৱা দেখা যায়। ফুল মুন যেতিয়া হয়, আকাশ যেতিয়া বহুত ফৰকাল থাকে, তেতিয়া আপোনালোকে চাব কিমান ধুনীয়া দেখা যায়, তুলনা কৰিব নোৱাৰি। আৰু দুটা গছৰ মাজেদি দেখা আছে, এইফালে দুটা তামোল গছৰ ফাঁকেদি যোনটো দেখাইছে চাওক, ভাল লাগে। আপোনালোকে ট্ৰাই কৰিব, যদি আপোনালোকৰ ভাল কেমেৰা আছে, খুব ৰাতিপুৱা উঠি এইখিনি জোনৰ যি ভিউ আপোনালোকে কেপচাৰ কৰিবলৈ ট্ৰাই কৰিব, চেষ্টা কৰিব, চাব কি ধুনীয়া লাগে। ঠিক আছে গাইজ, বেলেগ দিন বেলেগ এটা দেখুৱাম। ভাল লাগিল, বাই বাই।